হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ' লৈ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বগীবিল দলঙৰ পৰা। চাই লওক পুৰা চব পিনে। আৰু আজি আমি গৈ আছোঁ নাহৰকটীয়া, আৰু তাত আছে শংকৰ সংঘৰ অধিৱেশন আছে, 3দিনীয়া কাৰ্যসূচী। আমি আজি আহিছোঁ ছেকেণ্ড দিনা, ফাৰ্ষ্ট দিনা যাব নোৱাৰিলোঁ, সেইটো কাৰণে আজি আমি আহিছোঁ। তাকে এতিয়া গৈ লগ পাই আছোঁ নাহৰকটীয়াত, বলক। ফাইনেলি আহি আমি পাই গ'লোহি, আৰু বহুত ভিৰ লাগি আছে ইয়াত, বহুত গাড়ী জাম। আৰু এতিয়া গেটৰ ওচৰ পাবলৈ বহুত দূৰ আছে ইয়াৰ পৰাও। এতিয়া জামৰ মাজত লাহে লাহে গৈ থাকিব লাগিব। আৰু এইখনে হৈছে মেইন গেটখন, আৰু গেটখন চাওক কি ধুনীয়াকৈ বনাইছে সুন্দৰকৈ। আৰু গেটৰ ছাইডত ধুনীয়াকৈ বনাই থৈছে কণা আৰু কৃষ্ণৰ পেইণ্টিং, কি সুন্দৰকৈ বনাইছে চাওক। প্ৰথমতে আমি আহি গ'লোঁ শিবিৰত, ক'ত আমি ৰাতিটো থাকিম। তাত আহি গ'লোঁ, তাত বেগ চেগবিলাক থৈ অলপ ফ্ৰেছ হৈ পেলাই যাম ফুৰিবলৈ, কি আছে চাবলৈ। ফাইনেলি আমি আহি পাই গ'লোহি, আৰু এইটো হৈছে মেইন মণ্ডপটো। আৰু মণ্ডপত পুৰা মিটিং চলি আছে, আৰু চব পিনে আমি ক'ত কি হৈ আছে চব চাম আজি গোটেই ৰাতিটো। গোটেই ৰাউণ্ডটো বহুত ডাঙৰ, দেখাব নোৱাৰি ইটো মূৰৰ পৰা ইটো মূৰলৈ। তাকে যি পাওঁ তাকে দেখাম চব আপোনালোকক, চাই গৈ থাকিব। এইপিনে ভাওনা আৰম্ভ হৈ আছে, উত্তৰ প্ৰৱেশ কৰি আছে প্ৰথম। আৰু এইটো এটা বেলেগ ষ্টেজ হয়, ইয়াত সত্ৰীয়া নৃত্য চলি আছে। আৰু এনেধৰণে বিভিন্ন ধৰণৰ ষ্টেজ আছে, য'ত ত'ত কিবা কিবি প্ৰগ্ৰেম চলি আছে। যি পাৰোঁ দেখাই গৈ থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। আৰু এইপিনে আছে দুটা ইমু চৰাই, কি সুন্দৰকৈ থৈ দিছে চাওক। আৰু এয়া হৈছে গ্ৰন্থমেলা। ইয়াৰ পিছত আমি নেক্সট যাম ক'ত, সেইটোও দেখাম আপোনালোকক, চাই থাকিব। চাওক এতিয়া আমি আহি ক'ৰ পালোহি। এইপিনে ককাই পেঁপা বজাই আছে। আৰু এইপিনে আছে বাবাজী মূৰ্তিটো চাওক, কি ধুনীয়াকৈ কাঠেৰে নিৰ্মাণ কৰি বনাই থৈছে, কি সুন্দৰ লাগিছে চাওক না। আৰু এইপিনে আছে জীৱ জন্তুবিলাক, কি ধুনীয়াকৈ সজাই ৰাখিছে চাওক না। আৰু এইবিলাক কাৰ্টুন কাটি বনাই পেইণ্টিং কৰি কি মজাকৈ সজাই দিছে। চাওক না কি ধুনীয়া, অল ইজ গ'ল্ড বুলি ক'লেও একো নাই। এখন অল মডেলৰ গাড়ী, আগৰ দিনৰ টেক্সি গাড়ী, কি ধুনীয়াকৈ এতিয়াও মজা নতুনেই হৈ আছে মানে এতিয়াও। ইয়াৰ ভিতৰতো চাওক কি ধুনীয়া। এয়া হৈছে খেলনা বস্তু, দেখিছেই। আৰু বহুত ধৰণৰ বস্তু আছে এনেকুৱা, তাকে কি পাইছোঁ দেখাই গৈ আছোঁ আপোনালোকক। আৰু স্পীড গাত পানী পৰিছে তোমাৰ। এইপিনে ওচৰলৈ বহুত ডাঙৰ মানে এৰিয়াটো। ইয়াত যিমান আছে ইটো মূৰৰ পৰা ইটো মূৰলৈ ঘূৰিলে আমনি লাগি যায় বহুত, মানে কিবা কিবি চালোঁ বহুত অলপ। আৰু এতিয়া ভোক লাগিলে পুৰি খাই লওঁ অলপ, তাৰপিছত আকৌ অলপ ঘূৰিম, তাৰপিছত শিবিৰত যাম, য'ত থাকিম আমি ৰাতিটো, তাত গৈ দেখাই আছোঁ। বৰ্তমান এতিয়া আমি শিবিৰত আহি গ'লোঁ, আৰু বহুত ৰাতিও হৈ গ'ল। আৰু ক'ত থাকিম সেইটো চাই লওক এবাৰ, মানুহবিলাক কেনেকৈ শুই আছে সেয়াও দেখাই আছোঁ। যিমানখিনি পাৰিলোঁ দেখালোঁ, আৰু ৰাতি বহুত হৈ গ'ল, তাৰ মানুহবিলাক চব শুইছে, আৰু লাহে লাহে আমিও শুই যাম। আৰু নেক্সট কাইলৈ ৰাতিপুৱা মৰ্ণিং লগ পাই আছোঁ
ৰাতিপুৱা মৰ্ণিং আছে প্ৰচেছন শোভাযাত্ৰা আছে তাৰ ভিডিঅ' দেখাম কাইলৈ বাই বাই